guys, welcome back to my channel. আজি আমি যাব ওলাইছো কি আছিল পাহৰি গলো নামটো নগাঁও মানে মন্দিৰ এটা আছে যে আপোনাৰ মৃত্যুঞ্জয় মন্দিৰ তাত যাব ওলাইছো তো সবে ওলাইছে এ আহিলে এই লগৰ ছোৱালী আহিলে কেইজন মানে আৰু এটা আছে এইফালে আৰু আমাৰ টিকলাটো চাও ধুতি পিন্ধি আহিছে মন্দিৰত যাম যেহেতু তো এতিয়া ওলাইছো আমি খানাপাৰা পাৰ হলে কিমান সময় বা লাগে এতিয়া চাও কিবা কবা নেকি তোমালোক যাই ন তাতে চাই ল সবে তাৰপিছত কৈছো তো বাৰু এতিয়াও বোলে 2 ঘণ্টামান লাগিব চাও কি হয় তো দেখাই আছো আপোনালোকক গোটেইখিনি তো গাইছ আমি এতিয়া পেট্ৰল পাম্পত আছো পেট্ৰল পাম্পত তেলটো ভৰাই ললো আকৌ যাব ওলাইছো পাইলো আমি এতিয়া ন সুইমিং পুল এই আমাৰ বাবুৰ কাৰণে ভাল হ'ব ল'ব কাৰণে তো গাইছ আমাৰ ধুনু উঠিলে দেখাই পালে গাড়ীত মানে তেল চেল ভৰাইলে কাৰণে একেবাৰে ভেজাল চেছ এতিয়া আৰু বিন্দাছ খাই ধেমালি কৰি গৈ থাকোঁ মন্দিৰলৈকে ৰাস্তাৰ ভিউবোৰ আপোনালোকক দেখাই থাকিম গোটেইখিনি চুনু আমাৰ ধুনুটো টেনশ্যনত আছে ভাবিছোঁ ক'ত যাই আছে ৰাতিপুৱা উঠি কি মানে তাক খানা খুৱাইছে মাকে আৰু ৰেডি কৰাই দিছে আৰু তেনেকৈ আৰু এই বাবা নাই শুই আছিলে জাষ্ট উঠিলে বোলো তো উঠি কেনে অলপমান এডজাষ্ট হোৱা টাইম লাগে তো তাকে জেগাবোৰ চাই আছে যি কি নহওক বাৰু আপোনালোকে জেগাবোৰ চাওক ইমান ধুনীয়া এইবিলাক গান বজি আছে তাই মানে মুখেদি মানে গান মানে কি ক'ব আৰু তাই নিজে গান গাই আছে তো আমি তাই এইবিলাকৰ তাইৰে মাত শুনি আছো ওলালো টোলগেটৰ পৰা এতিয়া গৈ আছো বোলো এইফালে চবে গান লগোৱাত বিজি ঐ তোমালোক কিবা কোৱা এনে আহিছা নেকি ইহঁতে ক'লে দাদা তুমি ব্লগ বনোৱা নাই আমিও যাওঁ ব'লা তোমাৰ ব্লগত অলপ হেল্প হ'ব অলপ মানে এনাৰ্জি ফিল কৰিবা আমিও কিবা কিবি ক'ম এতিয়া আহি কিনে মই অকলে ক'ব লগা হৈ আছে ইহঁতে একো মাতে নিদিয়ে ইহঁতৰ মাজত মানে তৰ্কাতৰ্কি হৈ আছে এটাই অসমীয়া গান শুনিব এটা হিন্দী গান শুনিব এতিয়া তাকে লাগি আছে আৰু চাওঁ কি কৰে এটা বঙালী শুনিব তো গাইছ আমিতো খালী পেটে আহিছিলোঁ মানে ভোক লাগিছে মন্দিৰত যাই সেৱা চেৱা কাঢ়ি লওঁ তাৰপিছত কিবা খাম বাবুক 1 পেকেট চিপছ কিনি দিলোঁ লগতে পানী ল'লোঁ আমি পানী খাওঁ তুমি কি তামোল লৈছা নেকি তাই তামোল ল'লে তাই ক'লে ল'লে ঠিকে তাই বোলে নাখায় তো সেৱা চেৱা কাঢ়ি কেনে খাওঁ আৰু যিহেতু ঘৰৰ পৰা খালী পেটে ওলাই আহিছোঁ ইহঁতে চাওক ঘৰৰ পৰাই খালী পেটে আহিছে বোলে ইয়াতে চিপছ খাব ধৰিছে মন্দিৰত এনেকৈ যাব কি হ'ব ভোকটো আমাৰো লাগিছে আমাৰ চুনুক চাওক ইয়াৰে টেনশ্যন নাই কি মন্দিৰত ৰখা ব্যৱস্থা নাই নেকি একো নাই তাতে সোমাই দিওঁ নেকি তো গাইছ আমি আহি পালোঁ উঠি যোৱা ৰাইজ পালোৱে আৰু টোপনি পৰা উঠি যোৱা এইটো
তে ব'লা থোপ লৈ লোৱা কিমান নো পানী একেলগে 200 টকা হ'ব নে একেলগে 100 টকা হ'ব চব আছে ন পইচাটো আহি দিলে হ'বনে কাঁহীখন দিয়াৰ সময় ল'লা মেচ আছে ন মেচটো তাতে পাই যাব তাতে পাম আহা চেণ্ডেল থোৱা এই সেইখিনি মানুহ থ'লে হ'ল দিয়া দেখা পাইছে ৰ নামাৰ এই তোমাক পেনত লাগিল ইমান জলদি ভাল আজি বন্ধ থাকে নেকি? 12:30 বন্ধ হয় 1 ঘণ্টাৰ কাৰণে বন্ধ থাকে আকৌ 1:30 বজাত ডেটত খুলিব ধূপ চাকি জ্বলাই যাওক ডেৰটা বজাত খুলিব ব'লা এটা বাজিব 20 মিনিট আছে 12:30 বন্ধ হয় আমি মানে 1 ঘণ্টাৰ কাৰণে মানে বন্ধ ৰাখিছে আৰু হয় না কালার ঝুলে দিতেছে সব তো গাইজ দেখাটো পালে মানে কি হ'ল আমি গম নাপাওঁ যে মানে 12টা বজাত বন্ধ কৰি দিয়ে 1 ঘণ্টাৰ কাৰণে মানে 12:30 বজাত বন্ধ কৰি দিয়ে 1 ঘণ্টাৰ কাৰণে এতিয়া খুলিব আৰু মেইন দুৱাৰটো আৰু আপোনাৰ 1:30 বজাত খুলিব বুলি কৈছে তো তেতিয়ালৈকে আমি ইয়াতে এইফালে চাকি জ্বলোৱাৰ পিছত অলপ ফুৰি উঠি কেনে আকৌ ভিতৰলৈ যাওঁ দেখুৱাই আছোঁ গোটেইখিনি আপোনালোকক ভাঙা এটা বেশি তো গাইজ এইখিনি প্ৰসাদটো দেখিলে মানে কি হ'ল এইখিনি মানে আমি ইয়াত মন্দিৰটোতো বন্ধ আছে তাত যিখিনি পাৰোঁ চাকি তাকি জ্বলালোঁ আমি যিখিনি পাৰোঁ মানে নিয়মখিনি কৰিলোঁ আৰু চাকি তাকি জ্বলালোঁ এতিয়া মেইন দুৱাৰত যাব আছে তাত আমি চাকি তাকি জ্বলাওঁ আৰু ইয়াৰ পৰা মানে আমি মানুহ এজনক সুধিলোঁ মানে এইখিনি কি কৰিম লগত লৈ ঘূৰি থাকিম নে কি কৰিম তো ক'লে আৰু মেইন মন্দিৰত বোলে আধা ফল ৰাখি থৈ দিব আৰু আধা ঘৰৰ কাৰণে দি পঠাব এইখিনিয়ে মানে আমাৰ কাৰণে প্ৰসাদ হ'ব আৰু পিছলৈকে তো তাকেই আৰু নেকি আৰু এইটোক চাওক যা আহা শুনো আহা
Is. Aha. Iya. Aha. খেলাত বিজি পুৰা ইফালেহে যায় ইফালে নঘূৰে ইয়ে ইফালে গৰম যে সেইফালেহে যায় সেয়া তো গাইজ দেখিছে ইহঁতক দেখুওৱা নাই কাৰণে সিহঁতক ক'ব ধৰিছে আমি গৰু নে ছাগাল বোলে শুনো বাইদেউ ক'ত যোৱা আমাৰ চোনো ফুকু লাগিছে ফুকু তো গাইজ দুৱাৰ খুলিলে এতিয়া আমি দুৱাৰত গৈ আছো দিয়া তুমি মই এদিন জানা ঘৰ দাদাক ৰাখি বান্ধি আছো তাতে আকৌ ঘৰ সাজিম গান মাৰা কিয় মই ভিডিঅ' বনাইছো ৰ'ব কি কেটা কাটি মাৰিম এতিয়া মই হে ৰয়টো লাষ্ট সৰু কইনাকে কাটি মাৰলাক এতিয়া পইচা দি এই প্ৰসাদ আছে প্ৰসাদটো খাই দিয়া তো গাইজ মন্দিৰৰ দৰ্শন চৰ্শন কৰিলোঁ কি হ'ল মানে মইতো গম নাপাওঁ যে মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে মই ডাইৰেক্ট কেমেৰাটো লৈ মানে সোমাই গ'লোঁ তো বামুণ এজনে ক'লে যে তুমিতো ভিডিঅ' বনাব নোৱাৰা তো তথাপিও মই অলপ চলপ ক্লিপ ওলাইছোঁ তো দেখিছে আপোনালোকে সেইখিনি এতিয়া আৰু বেলেগ তেনেকুৱা নাই অলপ ফুৰি গৈ থাকোঁ নে কি বাইদেউ তো ৰাতিপুৱাতো আমি মানে খালী পেটে আহিছোঁ তো এতিয়া চাওঁ কিবা অলপ খাওঁ আমি আমাৰ চুনুটো খালেই দেখিলেই ইয়াতে বহিয়ে খানা খালে তো এতিয়া আমাৰ এতিয়া পূজা পাতি হ'ল আমি এতিয়া যাওঁ ঘৰত হোটেলত কিবা এটা খাম বুলি ভাবছো ন দাদা কি শাক মাংস ভাত না আহাতেতো মাংস খোৱাই নাই দুদিনৰ পৰা মাংস খাই নেকি তাকেতো মধু দালিবিলাক খাব নাপায় এইটো কাৰণে দিয়াই নাই এতিয়া যাই ঠিকছে খাম ঠিকছে খাব বোলে চাওঁ বাৰু কিমান খায় মাংস দাদা খুৱাব নহয় আমাক আমি মন্দিৰত যাম আৰু আমাৰ সৰু হিৰ' আছে না প্ৰসাদ দি আছে ইয়াতে মানুহজন লগত গ'ল দাদা প্ৰসাদ দিয়া মানুহ নাই নেকি আপুনি নেকি নহয় মই প্ৰসাদে ল'ব আহিছোঁ না তাকে বোলো দিয়ক অলপ দিব তুমি তাতে লৈ লোৱা ষ্টাইলটো বোলো বেলেগ
তো গাইজ ঘূৰা ফুৰা হ'ল, এতিয়া হোটেল এখনত সোমালোঁ, লোকেল হোটেল। তো ক'লে আৰু চবে খৰচীয়া খানা খাব বোলে, তো সেইকাৰণে বিচাৰি বিচাৰি এখন ওলালোঁ। আমি হোটেলত খাব কাৰণে আহিছোঁ, বহুত ভোক লাগিছে। গোটেই ৰাতিপুৱাৰ এইফালে পৰা আহা, আমাক ৰ'দ খোৱাই ৰ'দ নাই। দি আছে, এইটোফালে আহা, এইটোফালে কেনেকুৱা। ৰাতিপুৱাৰ পৰা আমাক লঘনে ৰাখছে, পূজা দিব লাগে বোলে। সেইটো লঘনে ৰাখা নেকি? এইটো নিজৰ এটা দায়িত্ব থাকে দিয়াচোন, মন্দিৰত আহিছে যদি। তো এতিয়া বহুত ভোক লাগিছে, খানা খাওঁ, দেখাই আছোঁ বাৰু কি কি খাওঁ, চাই থাকক। কেনেকুৱা লাগিছে খাই? কি খাই আছা? এই দুটাই লৈছে গাহৰি, এইফালে মাইনাই লৈছে ব্ৰইলাৰ। এইটো গাহৰি নহয়? গাহৰি নহয়, এইটো ব্ৰইলাৰ এইটো গাহৰি নহয়, চাই এক পিছ উঠাচোন। এয়া এইটো বোলে ব্ৰইলাৰ বোলে এনেকুৱা থাকে। ব্ৰইলাৰ হয়তো। এইটো কিবা কয়লাৰৰ মাংস। তোৰতো ভালকৈ গম পাওঁ। তো ফাইনেলি গাইজ ঘৰ আহি পালোঁ, বহুত ফূৰ্তি কৰিলোঁ। মানে কি হ'ল, আমি খানা চানা খাই কেনে মানে কি ইমান ভাগৰ লাগিছে গাড়ীতে, মানে চবে অলপ অলপ টাইম শুই দিলোঁ। শুই কেনে আৰু মামনে বিয়া পাতিছিতো। তো কেনেকুৱা লাগিছে? আমিহে ফূৰ্তি কৰিছোঁ। মজা লাগিছে। এনে গোটেই ৰাস্তা চবে গৈছে, চবে। ইহঁতক দেখি পিছত মই ডাইলগ মাৰি আছোঁ, মোৰে টোপনি লাগি গৈছে। গোটেই ৰাস্তা শুই গৈছে, গোটেই ৰাস্তা শুই আহিছে। তাৰ খালি খাৱাৰ সময়ত উঠিছে। ভাল লাগিলে। লাজ দিছে, লাজ দিছে। আকৌ যাম। আকৌ চাওঁ আৰু বেলেগ প্ৰগ্ৰাম কৰিম। চেৰাপুঞ্জী নহয় তো কাজিৰঙা, তেনেকুৱা কিবা এটা প্লেনিং কৰিম, দেখাই পাব আপোনালোকে, গমেই পাব। তো ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ, মানে চাই যদি ভাল পাইছে ভিডিঅ'টো, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিব। সাবস্ক্ৰাইব কৰিব। ঠিক আছে বাৰু, বাই বাই।